শিক্ষাৰ অধিকাৰ আইন মতে শিক্ষক পদৰ প্ৰাৰ্থী হ'বলৈ টেট উত্তীৰ্ণ হ'বই লাগিব আৰু এই বছৰৰ শেষৰ ফালে অসম চৰকাৰে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট এটা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো সকলোৰে বাবে নিশ্চয় ভাল খবৰ। শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই এই বিষয়ে কি কয় এবাৰ শুনো আহক। টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। যোৱাটো বছৰলৈকে শিক্ষা বিভাগে মাধ্যমিক শিক্ষক পদৰ বাবে টেট উত্তীৰ্ণ হোৱাটো এটা যোগ্যতা বুলি বিবেচনা কৰিছিলে। ফলত বহু শিক্ষক পদৰ ভেকেঞ্চি ৰৈ গৈছিলে আৰু টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অভাৱত শিক্ষক পদবিলাক পূৰা কৰিব পৰা নাছিলে। ফলত এইবাৰ চৰকাৰে এটা পদক্ষেপ হাতত লৈছে। টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট এটা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষাটো এই বছৰৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা অসম চৰকাৰে এটা বিবৃতিযোগে ঘোষণা কৰিছে।